নমস্কাৰ পুনৰ এটা নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু-বান্ধৱীসকল মহিলাৰ গাখীৰত পুৰণি বা কামুৰণি এনেকুৱা সমস্যা যদিহে হয় তেতিয়াহলে ভিডিঅটো সম্পূৰ্ণ শেষলৈকে চাওক এইটো বহুতেই গাখীৰ হিৰা বুলি কয় বা বহুতো বেলেগ বেলেগ ধৰণৰ নাম থাকিব পাৰে বা বহুতো কাৰণতো এই সমস্যাটো হ'ব পাৰে কিন্তু যদিহে আপোনালোকৰ সাধাৰণভাৱে গাখীৰ হিৰা ৰোগটো হয় তেতিয়াহলে আপোনালোকে আজি এটা উপায় আমাৰ মায়ে দিব যেটো উপায় অৱলম্বন কৰি আপুনি ঘৰতে সুস্থ হ'ব পাৰিব তেনে বলক দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো সমস্যাটো হলে কি হয় লক্ষণবিলাক কেনেকুৱা হয় গাখীৰত বিষ হ'ব জ্বৰ হ'ব মাথা বিষ হ'ব তাৰ পিছতে এই হাজৰ পিঠা আনি পেলানি কুমলীয়া গৰম পানীত এটো হানি পেলাই লেও দিব লাগে ভাল হৈ যাব এটো একদম প্ৰমাণ থকা মায়ে কৈছে যে যদিহে আপোনালোকৰ স্তনত বিষ হয় বা পুৰণি হয় বা কামুৰণি হয় এনেকুৱা সমস্যা যদিহে হয় তেতিয়াহলে হাজৰ পিঠা যেটো হাজৰ পিঠা হাজ বনাবলৈ ব্যৱহাৰ কৰা হয় বা বগামত বুলি কয় লোকেল যেটো আমাৰ বহুতেই বনায় সেই হাজৰ পিঠা আপোনালোকক এটা লাগিব আৰু সেইটো আপুনি আনি আপোনালোকে ধুনীয়াকৈ খুন্দি কুহুমীয়া গৰম পানীত সেই বস্তুটো মিলাই ল'ব মাত্ৰ হানিব পৰাকৈ আৰু আপোনাৰ স্তনত সেইটো পলেপ দিব তেনেকুৱা যদি কৰে তেতিয়া আপোনাৰ যেটো গাখীৰ বিষ বা কামুৰণি এই সমস্যাটোৰ পৰা আপুনি অতি সোনকালে আৰোগ্য লাভ কৰিব পাৰিব কিন্তু কিছুমান ক্ষেত্ৰত আকৌ এই ৰোগটো অলপ বেলেগ ধৰণে হয় যদিহে আপোনালোকৰ সেই ঠাইত বেলেগ লক্ষণ আপুনি দেখা পায় তেতিয়াহলে আপোনালোকে ডাক্তৰৰ পৰামৰ্শ ল'ব কাৰণ আপোনালোকৰ বেলেগ ধৰণৰ বেমাৰো হ'ব পাৰে যদিহে আপোনালোকৰ গাখীৰ হিৰা ৰোগ বা যেটো সাধাৰণভাৱে গাখীৰ বিষ হয় বা যিসকল মহিলাৰ সন্তান হোৱাৰ পিছত গাখীৰ দিব নোৱাৰে বিষৰ জহত বা কামুৰণি বা পুৰণি বা জ্বৰ মাথা বিষ এনেকুৱা পৰ্যন্ত হ'ব পাৰে যদিহে এনেকুৱা সমস্যা হয় তেতিয়াহলে আপোনালোকে এই সাধাৰণ যেটো উপায় সেইটো আপুনি অৱলম্বন কৰি চাওক ভাল ৰিজাল্ট পাব আশা কৰো ভিডিঅটো নিশ্চয় ভাল লাগিল যদি ভাল লাগিল এটা লাইক কৰি থৈ যাব আৰু যদি কিবা জানিব বিচাৰে তেতিয়াহলে কমেন্ট কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই নতুনকৈ আহি ভিডিঅটো চাই আছে তেতিয়াহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আমাৰ চেনেলত এনে ধৰণৰ প্ৰাকৃতিক প্ৰমাণিক এনে ধৰণৰ ভিডিঅসমূহ আপোনালোকে পাই থাকিব তেন্তে পুনৰ এটা নতুন ভিডিঅৰ সৈতে পুনৰ লগ পাম চাই থাকিব আমাৰ ভিডিঅসমূহ ধন্যবাদ